আৰক্ষীৰ গুলীলৈ ভয় নাই গো মাফিয়াৰ। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক বৃদ্ধাংগুষ্ট গো মাফিয়াৰ। উজনিত কেনেদৰে চলিছে চোৰাং গৰুৰ বেহা। লখিমপুৰৰ ভিন্ন প্ৰান্তত ৰাখি থোৱা চোৰাং গৰু কিদৰে চালান দিয়া হয় বহিৰাজ্যলৈ। ৰিং এটাৰ বাটৰ সুযোগ বুজি অৰুণাচললৈ সৰবৰাহ অসমৰ গৰু। গো মাফিয়াৰ পকেটত সমাজসেৱক দল সংগঠন। আন্ধাৰৰ সুযোগ লৈ প্ৰতিদিনেই নিশা চলিছে গৰুৰ চোৰাং সৰবৰাহ। নীৰৱ ভূমিকাত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক। প্ৰতিবিম্ব লাইভৰ বাতৰিৰ পাছতেই বন্ধ হ'ল গৰুৰ সাপ্তাহিক বজাৰ, কিন্তু বন্ধ নহ'ল চোৰাং সৰবৰাহ। চোৰাং গৰু সৰবৰাহৰ হাবত পৰিণত হৈছে উজনি অসমৰ লখিমপুৰ জিলা। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাং গৰু সৰবৰাহৰ এটা বৃহৎ চক্ৰই প্ৰতিদিনেই বহিৰাজ্যলৈ চালান দিছে অসমৰ গৰু। বিশেষকৈ জিলাখনৰ যুৱনগৰ, বঙালমাৰা, ফাটেহপুৰ, কেহুতলি, সোণাপুৰ, ধৰ্মপুৰৰ অজ্ঞাত ঠাইত বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰা গৰু ষ্টকত ৰাখি লালুকৰ মাজেৰে হাৰমতি হৈ অৰুণাচলৰ ঘুমটু চেক গেটেৰে পাৰ কৰোৱা হয় গৰু ভৰ্তি বাহন। বহিৰাজ্যলৈ মাত্ৰ কেইকিলোমিটাৰ বাটৰ সুযোগ গ্ৰহণ কৰি প্ৰতিদিনেই চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই পাৰ কৰাই আছে এই গৰু। উৎপল নামৰ এজন কুখ্যাত গো মাফিয়াই নেতৃত্ব লোৱা গৰুৰ এই চোৰাং সৰবৰাহ কৰা হয় জিলাখনৰ দুই এজন সমাজ সচেতন ব্যক্তি, দুই এটা দল সংগঠনক মেনেজ কৰি। সমাজসেৱক দল সংগঠনৰ সৈতে বৃহৎ অংকৰ ধনৰ বুজাবুজিৰ মাজত চলি আছে এই বৃহৎ গৰু সৰবৰাহী কাণ্ড। একাংশ প্ৰভাৱশালী ব্যক্তিৰ তত্বাৱধানত প্ৰতিদিনেই চলিছে চোৰাং গৰুৰ অবাধ সৰবৰাহ, কিন্তু কাণ সাৰ নাই লখিমপুৰ জিলা আৰক্ষীৰ। অভিযোগ অনুসৰি দুই এজন আৰক্ষীকো মেনেজ কৰি চলা এই বৃহৎ সৰবৰাহকাৰী চক্ৰৰ বিষয়ে আজিলৈ কোনো ধৰণৰ উমান পোৱা নাই জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে। আৰক্ষী অধীক্ষকগৰাকীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি অতি সংগোপনে চলাই থকা হৈছে গৰুৰ এই বৃহৎ চোৰাং বেপাৰখন। কিছুদিন পূৰ্বে প্ৰতিবিম্ব লাইভত লখিমপুৰৰ গৰুৰ এই চোৰাং বেহা সন্দৰ্ভত এটা প্ৰতিবেদন ওলাইছিল, যি প্ৰতিবেদনত বৃহৎ কাৰুকাৰ্যৰ A to Z প্ৰকাশ কৰা হৈছিল। তাৰ পাছতেই লখিমপুৰত চলি থকা কেইবাখনো সাপ্তাহিক গৰু বজাৰ বন্ধ হৈ পৰিছে। বিশেষকৈ বঙালমাৰা সাপ্তাহিক গৰু বজাৰ কমিটিয়ে সভা পাতি বন্ধ কৰি দিছে বজাৰখন। গো সংশোধনী আইন 2021ক অমান্য কৰি কোনো ব্যৱসায়ীয়ে যাতে অবৈধভাৱে এই ব্যৱসায় চলাই যাব নোৱাৰে, তাৰ বাবে ৰাজহুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এখন মিটিং আহ্বান কৰিছিলোঁ। এই মিটিং চৰকাৰে ইতিমধ্যে যিটো নিয়ম, যিবিলাক আমাৰ ব্যৱসায়ীসকলৰ ওপৰত দিছে, সেই নিয়ম অনুসৰি আমি ৰাজহুৱাভাৱে আজি এটা সিদ্ধান্ত লৈছোঁ যে গো ব্যৱসায়ীটো চৰকাৰে যিটো আইন আমাৰ গো ব্যৱসায়ীসকলৰ ওপৰত আনি দিছে, এই আইন যেতিয়ালৈকে সংশোধন নহয় আৰু আমাৰ কাৰণে সহজলভ্য নহয়, তেতিয়ালৈকে গো ব্যৱসায়ী সন্থাই গো ব্যৱসায়ী কৰা বন্ধ ৰাখিব আৰু বঙালমৰা বজাৰ গো ব্যৱসায়ীৰ পৰা বন্ধ থাকিব। বঙালমৰা বজাৰ নৰ্থ ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত এটা ডাঙৰ বজাৰ। ইতিমধ্যে দেখা গৈছে গোগামুখ বজাৰত, দলুহাট বজাৰত আৰু বঙালমৰা বজাৰত গো ব্যৱসায়ী কৰা বন্ধ কৰা বেপাৰীসকলে। কিন্তু ইয়াৰ পাছতো গো মাফিয়া উৎপলৰ নেতৃত্বত অবাধ হাৰত চলি আছে এই চোৰাং বেহা। গোপন সূত্ৰৰ খবৰ অনুসৰি পুৱতি নিশা অৰ্থাৎ প্ৰায় 3 মান বজাত মাফিয়া উৎপলৰ নেতৃত্বত বহিৰাজ্য অৰুণাচললৈ চালান হয় চোৰাং গৰু। এফালে গো ধনৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট কঠোৰ হোৱা দেখা গৈছে। আনকি মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতেই ৰাজ্যৰ কুখ্যাত গো মাফিয়া বুলি নাম থকা প্ৰতিজন মাফিয়াক এনকাউণ্টাৰ কৰি চোৰাং গৰুৰ বৃহৎ ৰেকেট বন্ধ কৰি দিছে। অসমত থাকি গৰুৰ চিণ্ডিকেট চলোৱা অনা অসমীয়া গো মাফিয়াও অসম এৰি যাবলৈ বাধ্য হৈছে। ধুবুৰীৰ আদম আলীৰ দৰে কুখ্যাত মাফিয়াৰ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল। তাৰ পাছতো যেন গা লৰা নাই একাংশ মাফিয়াৰ। যেন মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ কঠোৰতাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে গো মাফিয়াই। এই প্ৰতিবেদনৰ জৰিয়তে লখিমপুৰত চলি থকা চোৰাং গৰুৰ অবাধ বেহাৰ বিষয়ে আৰক্ষী অধীক্ষকগৰাকীক জনালোঁ। এতিয়া জিলাখনত থকা উৎপলৰ দৰে মাফিয়াৰ বিৰুদ্ধে কিদৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে, সেয়া লক্ষণীয় হ'ব। লখিমপুৰৰ পৰা
বাহাৰুল আলমৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।